ডৰব পাৰিছে নে কিমান জোৰছে ডৰছা তো নমস্কাৰ ফ্ৰেণ্ড মই টিকলু কছাৰী সকলোকে মাঘ বিহুৰ বহুত বহুত হিয়া ভৰা ওলগ যাইছিলোঁ লগতে আজি যিহেতু মাঘ বিহু আজি পুৰা আমাৰ গাঁৱৰ ৰাইজে মিলি পথাৰত এসাঁজ খায় বছৰে খায় আজি যিহেতু তাতে খাব আজি আমি তাতে যাম সপৰিয়ালে যাম লগতে তাতে মেজি জ্বলাব ভেলাঘৰ জ্বলাব আমি এতিয়া যাম মই এতিয়া ৰেডি হওঁ আৰু ৰাতিপুৱালে গা চা ধুই পুৰা ৰেডি হৈ ল'লোঁ এতিয়া যাব সময় হ'লে আৰু প্ৰায় এতিয়া 8:30 9টা 8:45 মান হ'ল তো প্ৰায় গাঁৱৰ মানুহবিলাক গৈ আছে এতিয়া ময়ো যাওঁ আৰু ঘৰৰ মানুহগিলাও যাব তো মোৰ ভিডিঅ'টো কেনে লাগে আপোনালোকে চাব লাষ্টলৈকে চাব ভাল লাগিলে লাইক এটা শ্বেয়াৰ এটা আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তো নতুন চেনেল নতুন ভিডিঅ' আপোনালোকৰ আশীৰ্বাদ লৈ নতুন এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ তো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব তো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নে কি কয় চ' একদম ডাইৰেক্ট পথাৰত দেখাম আৰু প্ৰথমতে মন্দিৰটো দেখাই যাম আমাৰ ঘৰত ঠিক আছে মন্দিৰটো দেখাম মন্দিৰত এনে এপাক দেখাই কেনে ডাইৰেক্ট পথাৰত যাম পথাৰত যাই সকলো ৰাইজ আহিব তাতে যাই প্ৰথমতে ভেলাঘৰটো জ্বলাব তাৰপিছত ভোজ ভাত খাম পুৰা সম্পূৰ্ণ খেলা ধূলা হ'ব আপোনালোকে শেষলৈকে চাব দেই ভাল লাগব নিশ্চয় ভাল লাগব চাই থাকিলে হ'ল মই একদম কথিত লিখিত হিন্দী চব মিক্স কৰি বনাই দিম ভিডিঅ'টো মোৰ ভিডিঅ'বিলাকে হ'ব এনেকুৱা আপোনালোকে শেষলৈকে চাই থাকিলে কিতাপে তয়ো বুলি কৈ পাম বেয়া নাপাবি আৰু একদম ভালো হ'ব পাৰে তাতে ক্ষমাও কৰি দেবে তো চলো ধান আমাৰ চাহ খাবা হৈ গেল চাহ খাবা মাতছি চাহৰ লগত কি দে চাই থাক পিঠাইটো দিব বেলেগো নাই পিঠা আমাৰ ইমান ভেৰাইটিজ পিঠা নাই কালাৰ চালাৰ লগা পিঠা নাই ডাইৰেক্ট বগা পিঠা আৰু তেল পিঠা শুকনা পিঠা আৰু তেল পিঠা तो फ्रेंड्स ये साइड दे दिया ये तेल पिठा हो गया और ये हुखन पिठा हो गया यहाँ पर अंदर नारियल डाला हुआ है और तिल डाला हुआ है और ये लाल शाह हो गया अभी खाता हो तो गाइस ए थान फार्स्टते आमार घरत थाका भेला बुजितो জ্বলাই লওঁ যৌ গোটাই গিলাও জ্বলাম আৰু না চলো तो गाइस ये देखो कैमरा मैन मुख मिले दिया है वाह इसको विशेष अखन मिला है वह ये बुरी हुआ है पूरा ये पूरा उठिठी आ गया है पूरा बेरेंसी में बैठा हुआ है इफाले भेला बुझी जलंग जलंग हुआ है इफाले तार खुलन ही हुआ है চাই থাক কেনকে ভৌৱাই জ্বলি যাব চাবি পাত চাত ভৰাই দিছো একদম ভিতৰত এয়া জ্বলাব ৰেডি কৰি আছে কম লাগছি গাইজ বৈদ্য গৰম একদম ঠাও ঠাও এহে ইয়ে গৰম হৈছে চাং তোৰ দাঁত কেইটা চাং কি নিলা তোৰ দাঁত কেইটা গাইজ ঘৰত বনোৱা ভেলা ঘৰটো জ্বলালো এতিয়া যাম পথাৰত ৰাইজৰটো জ্বলাম আৰু প্ৰথমতে মন্দিৰত এপাক সোমাই যাওঁ মন্দিৰত আজি সেৱা নলওঁ কালি সেৱা ল'ম তো এতিয়া মন্দিৰৰ বাতি দি যাব লাগিব মন্দিৰৰ সেইপিনি দেখাই যাওঁ তাৰপিছত ডাইৰেক্ট পথাৰত যাওঁ পথাৰত যাই দেখাওঁ আপোনালোকক কি হৈ আছে তো গাইজ এইটো ফাইনেলি আমাৰ গাঁৱৰ মা কালী মন্দিৰ লগতে এইটো আমাৰ গোপাল মন্দিৰ আৰু পথাৰখন আছে সেইপিনে তো মই বাইক চাইক পুৰা লৈ আহিছোঁ তো মন্দিৰ আপোনালোকক যে কৈছিলোঁ মন্দিৰটো দেখাই লৈ যাম বুলি চাওক কিমান সুন্দৰকৈ বনোৱা আছে আৰু ঠাইডোখৰ আহি আমাৰ কিবা এটা ভাল লাগে ঠাইডোখৰ চাই লওক এবাৰ আৰু ঘৰ হ'ল আমাৰ সিটো কাৰণ আমি এইখিনিতে মেজি জ্বলাইছিলোঁ এই ধোঁৱা যে ওলাই আছে এইখিনিতে মেজি জ্বলাইছিলোঁ তাৰপিছত এইটো মন্দিৰ তাৰপৰা দিখা নহ'ল তথাপিতো তাৰপৰা নীট খালোঁ এতিয়া আমি ইফালৰ পৰা দেখাব আছোঁ ঠিক আছে তো গাইজ ফাইনেলি পথাৰ আহি পালোঁ এইটো ভেলাঘৰ সৰুকৈ বনোৱা হৈছে এইবাৰ ইমান জাক জমক নাই যিহেতু ইমান হেৰি নাই এয়া চাওক খেলা ধূলাৰ কাৰণে ল'ৰা ছোৱালীবিলাক আহি গৈছে সৰু সৰু ল'ৰাবিলাক আৰু ফিল্ড এখন আমাৰ ডাঙৰ ফিল্ড এই ফিল্ড হৈ নাথাকে বৰ্তমান এই মাটি চাটি বিক্ৰী হৈছে খুটি মাৰা মাৰি গৈছে দুদিন পিছত এইবিলাক একো কৰিব নোৱাৰিম আমি এতিয়া জানো আৰু যিকেইদিন পাৰোঁ কৰি আছোঁ সৰু সুৰাকৈ তো
হ'ব আজি সূৰ্যটো বহুত বেয়াকৈ ওলাইছে একদম গৰম বম গৰম দিছে তো মানুহবিলাক এতিয়া বৰ্তমান আহি পোৱা নাই অলপ পিছত আহি পাব আৰু মেজি জ্বলাব শেষলৈকে চাই থাকিব হা তো আমাৰ ভেলাপুজিটো জ্বলাই দিয়া গেল এনেকৈ এই কহাই যাই পাইছে মানুহবিলাক গৰমতে এনাই ৰ'দ দি আছে তাতে এইডাল বাডাল এনাই দিয়া গেল চাইডেদি বৈদ্য গৰম লাগছে তো গাইছ এথান হ'ব দাউৰা খেলা সৰু চলিৰ ইফালে ৰেডি কৰি আছে পুৰা দাউৰাৰ কাৰণে এই তালৈকে দাউৰব লাগিব আৰু এইপিনে কাবাডীৰ কাৰণে ৰেডি কৰিছে আৰু এতিয়া সৰু চলিৰ দৌৰ আছে চাই থাক ভাল লাগিব এয়া সৰু ল'ৰাৰ দৌৰ ৰেডি হৈছে এইপিনে খানা বনাই আছে এইপিনে খেলা চলি আছে আমাৰ কিমান ডৰছে ডৰছা ৰেডি হৈছে সৰু সৰু কণ কণ ল'ৰা 9 বছৰ পাৰব ডাৰবি হা বাবু বাবু ক'ত হাত ভৰাই আছা হাতটো লৈ ল ৰেডি হোৱা দাদা তলত ৰেডি হোৱা দৌৰা কাৰণে ৰেডি হোৱা Dar 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 go সিফালে বনাই আছে খানা তো খানা ৰেডি হোৱা নাই বৰ্তমান বনোৱা ষ্টাৰ্ট কৰিছে বনোৱাৰ কাৰণে এইপিনে চব্জিবিলাক পুৰা কাটি লৈছে এইপিনে ভাত ৰেডি হৈ আছে এইপিনে চব্জি ধুই আছে আৰু এইপিনে আমাৰ পুৰা কাটাবিলাক ব্যস্ত চব সকলোবোৰ এইবাৰ ছোৱালীৰ দৌৰ প্ৰতিযোগিতা তো গাইজ এইবাৰ হ'ব ফ্ৰক জাম মানে ভেকুলী জাপ বুলি কয় চাই থাকক পুৰা ৰেডি হৈছে ল'ৰাবিলাক গাইজ প্ৰাইজ আনছে কি জানা না এইবিলাক চাই লওক বাল্টিং জাক এই কিবা ৰুকনিগিলান চব 30 মানুহৰ কাৰণে আনছে প্ৰায় 30 মানুহৰে খেলা বেছি হ'ব আৰু ল'ৰা ছোৱালীৰ কাৰণে আনছে থ্যাংক ইউ উঠা উঠা বহা উঠা বহা উঠা বহা বহা উঠা বহা উঠা তো গাইজ পুৰা খেলাৰ কাৰণে সম্পূৰ্ণ পুৰস্কাৰবিলাক আনি থোৱা হৈছে এইবিলাক সৰু ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়া কিতাপবিলাক আনিছোঁ লগতে আৰু মহিলাৰ কাৰণে সকলোবোৰ আছে আৰু এইবাৰ টিফিন চিফিন সকলোবোৰ দিয়া হৈছে চাই থাকক ভাল লাগিব প্ৰাইজবিলাক এইখিনি আমাৰ বৰ্তমান এবার দেখো গাইস চিড়িগুলা করে দাউরা খেলা তো গাইস এবার দাঁড়ব এই চিড়িগুলা আমার গাঁৱৰ পুরা রেডি হয়ে লৈছে একদম দাউরার কারণে দৌড় দৌড় তো গাইস এথান আছে বিজিত খুঁটা ভরাওয়া এইফালে দাউরবা রেডি হয়েছে চিড়িগুলা পুরা দাদা স্টার্ট করুন কালে
কাই কাই ওকে ওকে তে সূতা এয়া সূতা থৈ দিয়া আছে তে বিজি থৈ দিয়া আছে পুৰা চিয়াৰে চিয়াৰে ভৰাব লাগে আৰু দাৰব লাগে এই তিৰিকেইটা একদম ৰেডি হৈ আছে এইফালে চাই থাক দেই লাষ্টৰ লাগে ভাল লাগব এইফালে চাও এই তিৰিকেইটা দাৰব দাৰ 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 বিজি সূতা ভৰাও বিজি সূতা যাই ফাৰ্ষ্ট ভৰাব পাৰে ফটাফট ভৰাও ভৰাও কোনে শামুকে খা নাই সেইকাৰণে শামুক খাইব লাগিছিল 2 দিন আগত দুটা তিনটা ডাউলাই পুলিচ এনে ভৰাবাই নোলাক তো গাইস ইটান হল 1:30 বাজিল और ইটা দিবা হচ্ছে মহিলার কাবাডি খেলা তো সংযোগ সংযোগ কিনে লাগে খেলা চাই তো এইফালে পুরা রেডি কৰি আছে পুরা গ্রুপ গ্রুপ বনাই আছে 7টা করে ইয়াতে প্রাইজও আছে প্রাইজটো বৰ আকৰ্ষণীয় প্রাইজ আছে ইয়াতে চাই থাক এতিয়া টাইম স্টার্ট হল তাই ইয়াতে খেলবা হচ্ছে আৰু না আমার লেফ্রি কিন্তু কমি নাই ভগবান সোমাই আছে কাই যে লেফ্রি কাই যে কি কবাই পারা নাই এইয়া নাচাই কিয়া অহাই সোমাইছে তহাই সোমাইছে বাপ্পা তো ফ্রেন্ডস ইতিয়া বাজিল 3টা বাজাৰ পিছত এটা অলপ পিছতে আমাৰ খেলা ধূলা প্ৰাইজ বিতৰণ হ'ব তাৰ পিছত খানা পিনা হ'ব বৰ্তমান ভাত পানী পুৰা ৰেডি হৈ গেল যেহেতু নিৰামিষ ভাত সকলো ঘৰত মাছ মাংস থাকে কাৰণে আমি নিৰামিষৰ আইটেম কৰোঁ প্ৰত্যেক বছৰে কৰা যায় তো আপোনালোকৰ ভিডিঅ'বিলাক কেনে পালে জনাব আৰু লগতে নতুন হয় যদি সাবস্ক্ৰাইব কৰি দিব তো অলপ পিছতে প্ৰাইজ বিতৰণৰ পিছতে আমাৰ খানা ৰেডি হৈ যাব আপোনালোকে সকলোকে চাই থাকক ঠিক আছে তো ইয়া হৈ গেল সালাড আৰু সেইপিনে ডাল আৰু এইপিনে ভাত পুৰা ৰেডি কৰি আছে এইপিনে বাংনা ফ্ৰাই কৰি আছে আৰু এইফালে পুৰা গাঁৱৰ ৰাইজ বহি আছে তো গাইছ আমাৰ ভাত দিবা হৈ গেল আৰু এইফালে সকলোকে বহাই দি কেনে ভাত দিয়ে ৰেডি কৰিছে আৰু এইফালে ডান্স কৰিছে আৰু এইফালে ভাত খাই আছে চাওক পুলিশে যে নামটো রাখছিল আপনার এবার মিডিয়া পুরস্কার দিছে আমাক চা পানি দিব পুরো নাম কি তৃতীয় পুরস্কার আর আপনি তৃতীয় পুরস্কার পাইছে অভিনন্দন জানাইছো এন্ন করন হাই পুরস্কার গেল এবার চাটনি না খানি তুই দিলে আজে পুরা খাবো আপনার গুলি মারবা পারলি ডিজিটাও ভরাবা পারবো কাপড় খান পুরা কাপড় এই তো কাবাডি টিম তো গাইস আপোনালোকৰ ভিডিঅ'টো কেনে লাগিল জনাব আৰু এতিয়া আমাৰ পুৰা খাওয়া লোৱাৰ পৰা আদি কৰি প্ৰাইজ গোটেই বিতৰণ কৰা হৈ গেল তাৰ পিছত এতিয়া আমি লাহেকে ঘৰত যাম সূৰ্যটো অস্ত গেলে আৰু শেষবাৰৰ বাবে ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে আৰু মোৰ চেনেলটো আপোনালোকে কোনোবা যদি নতুন হয় সাবস্ক্ৰাইব কৰি দিবি নতুন চেনেল নতুন ভিডিঅ' ফাৰ্ষ্ট ভিডিঅ'
তো কেনে পালে জনাব আৰু চেনেলটো যদি কোনোবাই নেক্সট ভিডিঅ' চাম বুলি ভাবিছে ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব ঠিক আছে আজিৰ কাৰণে ৰাখিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম তো ভাল লাগিল যদি ছাবস্ক্ৰাইব কৰি দিব বাই বাই লাভ ইউ অল মাই ইউটিউব ফেমিলি বাই বাই তো ফ্ৰেণ্ডছ এইখিনি প্ৰাইচ ৰৈ গ'ল বাল্টিং জগ ট্ৰে তাৰপিছত এইখিনি প্ৰাইচ ৰৈ গ'ল আৰু তাৰ কাৰণে খেলা দি আছে সেই এইফালে খেলা চলি আছে এইখিনি প্ৰাইজৰ কাৰণে